নমস্কাৰ। আজি এক নতুন ভিডিঅ' লৈ মই উপস্থিত হৈছোঁ এই লক্ষীপথাৰ সাৰ্বজনীন দুৰ্গা উৎসৱৰ যি থলী। এই দুৰ্গা পূজাই ইতিমধ্যে আমি যিমান দূৰ গম পাওঁ ইতিমধ্যে 50টা ঐতিহাসিক বছৰ ইতিমধ্যে পাৰ কৰিছে। ঐতিহাসিক অনুষ্ঠান বৃহত্তৰ এই অঞ্চলটোক একমাত্ৰ দুৰ্গা পূজাস্থলী লক্ষীপথাৰ সাৰ্বজনীন দুৰ্গা পূজাস্থলীত মই আজি আহি উপস্থিত হৈছোঁহি। আহি মোক মনটো অত্যন্ত আনন্দিত অনুভৱ কৰিছোঁ, কিয়নো এইখন মোৰ জন্মস্থান। প্ৰত্যেক বছৰে আজি যিমানটো বয়সৰ পৰা নিজে বুজি পোৱা হৈছোঁ সেই বয়সটোৰ পৰাই আজিলৈকে দুৰ্গা পূজা বুলি কোৱাৰ লগে লগে আমি প্ৰথমটো পূজা আৰাধনা কৰিবলৈ আমি এই মঞ্চতে আহোঁ। এই থলীত আমি মা দুৰ্গাৰ পৰা আমি ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাই তেওঁৰ ওচৰত আমি আমি আশীৰ্বাদ বিচাৰোঁ। আৰু ইয়াৰ পিছত আমি ডিগবৈ বা ইয়াৰ বিভিন্ন দাঁতিকাষৰীয়া যিবোৰ অঞ্চলত যিসমূহ পূজা পাতে আমি তাত ফুৰিবলৈ যাওঁ। আজি যিহেতু ইউটিউব চেনেল এটা খুলিছোঁ, আজি মোৰ প্ৰায় 1-1.5 বছৰ হৈছে। ভালেখিনি ৰাইজে মোক সমৰ্থনো কৰিছে, আপোনালোকে বহুতে ছাবস্ক্ৰাইব কৰিছে, আপোনালোকে ভিডিঅ'বোৰ চাই লাইক কমেণ্ট কৰে। তাৰ বাবে মই ভাবিলোঁ এটা ভিডিঅ' বনোৱা যায়, কিয়নো যিহেতু লাহে লাহে মই ভিডিঅ' বনোৱা আৰম্ভ কৰিছোঁ, গতিকে যাব লাগে। কিয়নো প্ৰথমতেই মই আৰম্ভণিতেই এই যি সাৰ্বজনীন দুৰ্গা পূজা গোটেই সমগ্ৰ ভাৰতবৰ্ষত যি আজি ধুমধামেৰে যি আয়োজন কৰিছে, প্ৰথমতেই মোৰ ফালৰ পৰা মোৰ ইউটিউব চেনেলৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ মা দুৰ্গাৰ আশীৰ্বাদত আপোনালোকৰ সকলোৰে জীৱনত সুখ শান্তি সমৃদ্ধিয়ে স্থান লাভ কৰিব আৰু আপোনালোক দুপাতপে আগুৱাই গুচি যাব। যি কি নহওক, মই কেমেৰা পাৰ্চনক অকণমান ৰিকুৱেষ্ট কৰিম যে লক্ষীপথাৰত সাৰ্বজনীন দুৰ্গা পূজাত এই 2024 চনৰ যি দুৰ্গা পূজা, এই দুৰ্গা পূজাত প্ৰতিমূৰ্তিসমূহ কেনেকুৱা ধৰণৰ তেওঁলোকে আনিছে মই এবাৰ কেমেৰা পাৰ্চনক অনুৰোধ জনাম। জুম কৰি অকণমান এক লাইনৰ পৰা আৰম্ভণিত আছে আমাৰ গণেশ ভগৱান, গণেশৰ প্ৰতিমূৰ্তি আছে। তাৰ পাছতেই আমাৰ আছে লক্ষ্মী মাতাৰ তেখেতৰ প্ৰতিমূৰ্তি আছে। তাৰ পাছতে আমি সকলোৱে জানো আজি যি বিশেষ দিন, বিশেষ যি উৎসৱ, মা দুৰ্গাৰ উৎসৱ, অসুৰক প্ৰাণ মানে নিহত কৰাৰ যি প্ৰতিচ্ছবি এই প্ৰতিমূৰ্তিয়ে দাঙি ধৰে। তাৰপিছতে আমাৰ লগত আছে বিদ্যাৰ মা, যাক আমি যাক আমি কাণ্ডাৰী বুলি কওঁ, মা সৰস্বতী প্ৰতিমূৰ্তি। তাৰ পাছতে প্ৰভু কাৰ্তিকে, গণেশৰ কনিষ্ঠ ভাতৃ, তেখেতৰ প্ৰতিমূৰ্তি আছে। গতিকে এই 5টা জ্যেষ্ঠ, ক্ষমা কৰিব, গণেশৰ জ্যেষ্ঠ ভাতৃ, কাৰ্তিকেৰ প্ৰতিমূৰ্তি এই শেষৰটো, আৰু এই আটাইকেইগৰাকী ভগৱানৰ প্ৰতিমূৰ্তিত দুৰ্গা পূজাৰ উপলক্ষে মূলতঃ প্ৰতিটো আপুনি ধৰ্মীয় অনুষ্ঠানত যাওক, তাত পূজা কৰা হয়। মোৰ লগত দাদা এজন আছে, মই অকণমান আহিব মই ৰিকুৱেষ্ট কৰিছোঁ মোৰ ফালে। মোৰ যিহেতু যদিও মই এগৰাকী হিন্দু ধৰ্মৰ বিশ্বাস কৰা বা হিন্দু ধৰ্মৰ এগৰাকী যুৱক হয়, যদিও মোৰ ইমান বেছি ধৰ্মীয় শিক্ষা বা ধৰ্মীয় ইমান বেছি মোৰ জ্ঞান নাই, তথাপিও মোৰ লগত এই অঞ্চলৰ এগৰাকী দাদা আছে। দাদাগৰাকীৰ নাম হ'ল ৰাম চেত্ৰী। তেখেত মোতকৈ যথেষ্ট অগ্ৰজ হয়, মোতকৈ বহুত ছিনিয়ৰ হয়। তেখেতে অকণমান ধৰ্মীয় জানে। মই দাদাক অকণমান দুটা কুৱেশ্যন সুধিম যে এই দুৰ্গা পূজাৰ যি বিশেষ, যে সমগ্ৰ বিশ্বত সমগ্ৰ ভাৰতবৰ্ষত বিশেষকৈ হিন্দু ধৰ্মৰ মানুহসকলে এই দুৰ্গা পূজা কিয় আয়োজন কৰিব লাগে, বা এই আয়োজন কৰাৰ মূলতঃ অৰ্থটো কি, বা কিবা আপুনি ক'ব বিচাৰিব নেকি? শক্তিৰ পূজা হৈছে, শক্তি পূজা হয়। এই মানে চব বেলেগ বেলেগ জ্ঞানৰ বিষয়ে যদি চাওঁ তো সৰস্বতী মা, তেনেকৈ যদি ধনৰ মানে ভাগ চাওঁ তো লক্ষ্মী মা, তেনেকৈ মানে শক্তিৰ যিমান স্ৰোত আছে এইটো আমাৰ মা দুৰ্গা হয়। আচ্ছা, আৰু এই যি দুৰ্গোৎসৱ, এই দুৰ্গোৎসৱটো এনেকৈ অকল ৰাজহুৱাভাৱে আয়োজন কৰিব পৰা যায় নে ব্যক্তি বিশেষে ঘৰতো আয়োজন কৰিব পৰা যায়? আমি যিটো দেখিবলৈ পাওঁ লক্ষীপথাৰ অঞ্চলত একমাত্ৰ এইটোৱেই স্থলী য'ত এনেকৈ সাৰ্বজনীনভাৱে দুৰ্গা পূজা আয়োজন কৰা হয়। আজি বহু বছৰৰ পৰা আগৰ পৰা এইটোৱে চলি আহিছে নে ইয়াৰ এনেকুৱাই কিবা পৰম্পৰা আছে নে আমি পৃথককৈ পাতিব পাৰোঁ? এইটোতো আনুষ্ঠানিকভাৱে পতা হয়, এইটো যিটো পাতিছোঁ। আৰু ঘৰত নিজে 9 দিনলৈকে যিটো দুৰ্গাৰ মানে পতা হয়, 9 দিনলৈকে পাঠ কৰা হয়। তাক কি বুলি কোৱা হয়? 9 দিন যি পাঠ কৰা হয় নৱৰাত্ৰা বুলি কয়। নৱৰাত্ৰ বুলি কয়। নৱৰাত্ৰা ঘৰত পাঠ কৰিলে আজি মই দেখিছোঁ আমাৰ বিভিন্ন অঞ্চলত বিভিন্ন ৰাইজে পাতিছে। তো পাতিলে ইয়াৰ কি মানে বিশেষ কি মানে এনেকুৱা বিশ্বাস আছে যে ব্যক্তিসকলে পাতিবলৈ আৰম্ভ কৰিছে বা পাতা দেখা পোৱা যায়? লাভ আছে, মানে এনেকুৱা এতিয়া মা দুৰ্গাৰ বেলেগ বেলেগ 9টা ৰূপ আছে, মানে চন্দ্ৰ ঘণ্টা, ব্ৰহ্মচাৰিণী, কাল ৰাতি, এইবিলাক তেওঁৰ 9টা ৰূপ আছে। তো সেইকাৰণে তেনেকৈ মানে তেওঁৰ যিটো ব্ৰত লৈ কিনি পাতিলে মানে কিবা নিজক আনন্দিত হয় বা যি কিবা লাভ হয়, সেইকাৰণে মানে পাতে। ঠিক আছে, ধন্যবাদ। ৰামচন্দ্ৰ দাদাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যি কি নহওক, মই বৰ বিশেষ ইমান ধৰ্মীয় জ্ঞান নাই, কিন্তু ইমানো নহয় যে নাজানো, যথেষ্ট জানো। কিন্তু যথেষ্টখিনি যিবোৰ তথ্যভিত্তিক কথাখিনি এক ইউটিউবত যেতিয়া ভিডিঅ' বনোৱা হয়, যদি ভুল বাৰ্তা দিয়া হয় তেতিয়াহ'লে নিশ্চিতভাৱে তাৰ এটা নেগেটিভ পাৰ্শ্বক্ৰিয়া বা নেগেটিভ কনচিকুৱেঞ্চ হোৱাৰ সম্ভাৱনা থাকে। আমি দেখিবলৈ পাওঁ বিভিন্ন সময়ত ইউটিউবাৰসকলে ভুল
তেওঁলোকে তথ্য দাঙি ধৰাৰ কাৰণে তেওঁলোকে বহুতখিনি সমস্যাৰ সন্মুখীন হয়। তো মই নিবিচাৰোঁ মোৰ এটা সৰু ভিডিঅ'য়ে মইতো ইমান বেছি পপুলাৰো নহয়, তো মই নিবিচাৰোঁ যে মোৰ এটা সৰু ভিডিঅ'য়ে এটা ভুল বাৰ্তা সমাজলৈ যাওক। গতিকে এটা শুদ্ধ বাৰ্তা মই ৰামচেতি দাদাৰ পৰা দিয়াৰ চেষ্টা কৰিলোঁ। যি কি নহওক সমগ্ৰ দুৰ্গা পূজা আয়োজন দশমী দিনাখন এই কি বুলি কয় আপোনাৰ ভাচন কৰা হয়, য'ত প্ৰতিমূৰ্তিসমূহ আকৌ নদীত বা বিভিন্ন পাৰ্টিকুলাৰ এক জেগাত যোনটো প্ৰশাসনে আজিকালি বান্ধি দিয়ে। আগতে ব্যক্তিসকলে নদী বা পুখুৰীৰ পাৰত এই প্ৰতিমূৰ্তিসমূহ তেওঁলোকে ত্যাগ কৰি দিয়ে, কিন্তু এতিয়া বিশেষকৈ জনসংখ্যাও বাঢ়িলে, দুৰ্গা পূজা স্থলীসমূহ বাঢ়িলে, এতিয়া দেখিবলৈ পোৱা যায় প্ৰশাসনে এটা নিৰ্দিষ্ট পাৰ্টিকুলাৰ জেগা বান্ধি দিয়ে, যোনটো জেগাত তেওঁলোকে প্ৰতিমূৰ্তিসমূহ তেওঁলোকে ত্যাগ কৰিবলগীয়া হয়। গতিকে যি কি নহওক আশা কৰিছোঁ এই দুৰ্গা পূজা যি সমগ্ৰ ভাৰতবৰ্ষত পতা হয়, বিশেষভাৱে মই যিমান দূৰ জানো দুৰ্গা পূজাৰ আটাইতকৈ ডাঙৰ ব্যস্ততা চহৰখন হৈছে ভাৰতবৰ্ষৰ, ৰামদা জানে নেকি? কলকাতা। ৰামদাই জানে, কাৰণ তেওঁ ধৰ্মীয় অকণমান তেওঁ এৱাৰনেছটো ৰাখে। কলিকতা চহৰটো হ'ল ভাৰতবৰ্ষৰ এখন বিখ্যাত চহৰ, যি চহৰতকৈ অন্য কোনো চহৰ নাই য'ত নেকি আজি এইকেইটা যিকেইটা দিন আছে দুৰ্গা পূজাৰ তাতকৈ বেছি ডাঙৰ চেলিব্ৰেশ্যন আৰু ক'তো নহয়। গতিকে ময়ো এটা আশা আছে জীৱনত এবাৰ হ'লেও এই দুৰ্গা পূজা স্থলীত মই এবাৰ যোৱাৰ আশা আছে। আমি যাবলৈ চেষ্টা কৰিম ভৱিষ্যত দিনে, যথেষ্ট সময় আছে, মাত্ৰ এতিয়া বেছি বয়স হোৱা নাই। আগন্তুক জীৱনত কলিকতা এবাৰ ভ্ৰমণ কৰাৰ চেষ্টা কৰিম দুৰ্গা পূজাৰ সময়ত বিশেষকৈ, কাৰণ আমি দেখিবলৈ পাওঁ সামাজিক মাধ্যমৰ যোগেদি কলিকতাৰ মানুহবোৰে দুৰ্গা পূজাক লৈ যিদৰে ব্যস্ত হয় বা তেওঁলোকে ভক্তিভাৱত যেনেকৈ তেওঁলোক মগ্ন হয়, এটা সঁচাকৈ প্ৰশংসনীয়। যি কি নহওক আপোনালোকৰ ইমান দেৰিলৈকে যদি মোৰ ভিডিঅ' চাই আছে কণ্টিনিউৱাছলি, বহুতে কি কৰে অকল চাই পিনে আকৌ স্কিপ কৰি গুচি যায়। যদি আপোনালোকে চাই আছে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৰে ভগৱানে শক্তি দিয়ক, আপোনালোকক ভগৱানে ইমানখিনি দক্ষতা দিয়ক, যি দক্ষতাক আয়োজন কৰি ভৱিষ্যত দিনত আপোনালোক প্ৰত্যেকেই নিজৰ জীৱনত যিকোনো চিন্তা, যিখিনি সপোন লৈ আপুনি আগবাঢ়ি আছে, এই সপোনখিনি পূৰণ হওক। আপোনালোকৰ সকলোৰে হয় যিসকলে মোৰ ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিছে, তেওঁলোক সকলোৰে হৈ মই আজি মা দুৰ্গাৰ সন্মুখত মই প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকৰ জীৱনটো সফল হওক, সুখ শান্তি সমৃদ্ধিৰে জীৱনটো উপচি পৰক। মোৰ লগত এগৰাকী স্থানীয় ককাইদেউ আছে, উপেন্দ্ৰ চেত্ৰী ডাঙৰীয়া। তেখেত এই অঞ্চলটোৰে মই অকণমান ঠিক আছে, মই অকণমান দাদাৰ পৰিচয় দিব বিচাৰিছোঁ। তেখেত আমাৰ অঞ্চলৰ এগৰাকী সাংবাদিক হয়, তেখেতে নিজৰ এটা ৱেব পৰ্টেল চেনেল এটা চলায়। যি কি নহওক বেছি দিন হোৱা নাই, কিন্তু দাদাই অত্যন্ত নিৰৱ এটা আপোনাৰ কি বুলি কয় নিৰপেক্ষ এক সংবাদকৰ্মী হিচাপে তেওঁ নিজৰ কৰণীখিনি আগবঢ়াই গৈছে। মই দাদাকো অকণমান দুৰ্গা পূজা শুভেচ্ছা মোৰ ভিউৱাৰসকল যিসকল আছে তেওঁলোকক দিবলৈ অনুৰোধ জনাইছোঁ। সকলোকে শাৰদীয় দুৰ্গা পূজাৰ মই শুভেচ্ছা যাচিছোঁ। যিহেতু আমি এখন ফৰেষ্ট লেণ্ড বুলি ক'ব লাগিব, ইয়াত দুৰ্গা পূজা 66 ইয়াৰ্ছ ন, ইমান এটা দীঘলীয়া সময় অতিক্ৰম কৰি আজি আমি সকলোৱে মিলি আমি ইয়াত আছোঁ, পূজা পাতিছোঁ। আমাৰ উদীয়মান যুৱক তেখেত বিভিন্ন আমাৰ সামাজিক অনুষ্ঠানবিলাকত তেখেতে সহযোগ কৰি আহিছে, আৰু মই এই দুৰ্গা মণ্ডপৰ আগতে তেখেতৰ অনাগত দিনত এটা উজ্জ্বল ভৱিষ্যত থাকক, তেখেতে আৰু এই গাঁৱৰ কাৰণে কিবা এটা কৰিব পাৰিব বুলি মই আশা ৰাখোঁ, হয় নাই? সকলোকে পুনৰবাৰ দুৰ্গা পূজাৰ শুভেচ্ছা যাচিছোঁ। ঠিক আছে, দাদাই যিখিনি কথা ক'লে মই ভাবোঁ গুৰুত্বপূৰ্ণ, আৰু মোৰ বিষয়ে যিখিনি কথা ক'লে নাভাবিব এইবোৰ আকৌ মেকিং বুলি তেওঁ মনৰ পৰা নিজে কৈছে। তেখেতে নাজানেও যে তেখেতক মই ভিডিঅ'ত মাতিম বুলি, পটকৈ মই দেখা পালোঁ কাৰণে মাতিলোঁ, আৰু তেখেতে দুটা কথা ক'লে। যি কি নহওক দাদাৰ কথাখিনি আশীৰ্বাদ স্বৰূপে মই লৈ পিনে আগন্তুক দিনবোৰত নিজৰ এই জন্মস্থানৰ কাৰণে কিবা এটা কৰাৰ কাৰণে চেষ্টা কৰিম। যিমান দূৰ পাৰোঁ কৰি আছোঁ আৰু আগলৈ আৰু কৰাৰ চেষ্টা কৰিম। ইমানখিনি যথেষ্ট চাফিচিয়েণ্ট নহয় বুলি মই ভাবোঁ। পুনৰবাৰ আপোনালোক সকলোৰে ভাৰতবৰ্ষত বসবাস কৰা হিন্দু ধৰ্মাৱলম্বী মানুহসকলৰ আটাইতকৈ অন্যতম ডাঙৰ এক উৎসৱ বা পৰ্ব বুলি কোৱা হয় যাক, এই শাৰদীয় দুৰ্গোৎসৱৰ আপোনালোক সকলোৰে মই আপোনালোকক শুভকামনা জ্ঞাপন কৰিছোঁ। মা দুৰ্গাই আপোনালোকক শক্তি দিয়ক, জীৱনত সকলো ধৰণৰ নাশ যিসকল বিনাশ আছে, যিবোৰ লগত আপোনাৰ দুখ কষ্ট আছে, এইবোৰ সকলো নাইকিয়া হওক, আৰু জীৱনত সুখ শান্তি সমৃদ্ধিৰে জীৱনটো উপচি পৰক, পৰিয়ালত শান্তিয়ে বিৰাজ কৰক। পুনৰবাৰ মোৰ ফালৰ পৰা আপোনালোক সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনাই মোৰ ভিডিঅ' ইমান দেৰিলৈকে চোৱাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। যদি ভিডিঅ' এতিয়াও চাই আছে আপুনি ভিডিঅ'টো প্লিজ দুৰ্গা মাতাৰ আপোনাক শপত দিছোঁ মই, প্লিজ ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। আপোনাক ভগৱানে নিশ্চয় কৃপা কৰিব। নমস্কাৰ।